আজিৰ বিষয়টো হৈছে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই। জীৱনত সফলতাৰ বাবে একেটা পথ আছে, সেইটো হৈছে কঠোৰ পৰিশ্ৰম। এই পৃথিৱীত কোনোবাই যদি কিবা এটা বৃহৎ লক্ষ্য অৰ্জন কৰিবলৈ বিচাৰে, তেন্তে সি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। পুৰণি কথাবোৰত কোৱা হয়, অহা দিনটো যদি ভাল কৰিবলৈ বিচৰা, তেন্তে আজি কঠোৰ কাম কৰা শিকা। মানুহৰ জীৱনত সপোন থাকে, আশা থাকে, আৰু তেনে আশা সপোনবোৰ পূৰণ কৰিবলৈ হ'লে পৰিশ্ৰমৰ বাহিৰে বেলেগ একো বিকল্প নাই। ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী, বিজ্ঞানী APJ আব্দুল কালাম বা বিশ্ববিখ্যাত প্ৰতিভাৱান ব্যক্তিসকল, তেওঁলোকে কোনো সহজতে জীৱনত সফল হোৱা নাই। তেওঁলোকে অক্লান্ত পৰিশ্ৰম কৰিছে, বাধা বিঘ্নিৰ সন্মুখীন হৈছে, কিন্তু কেতিয়াও হাৰ মানি লোৱা নাই। এজন সাধাৰণ মানুহেও যদি মনত ৰাখে যে মই প্ৰতিদিনে অলপকৈ আগবাঢ়িম, তেন্তে এই আগবাঢ়া অলপে অলপে একদিন ডাঙৰ সফলতা হৈ পৰে। ধৈৰ্য, নিষ্ঠা আৰু নিৰন্তৰ প্ৰচেষ্টাই কোনোবাক ওপৰলৈ লৈ যায়। কেৱল কপাল বা ভাগ্যৰ ওপৰত ভৰসা কৰি বহি থাকিলে জীৱনত কেতিয়াও সফলতা নাই। আজিকালিৰ দুনিয়াত প্ৰতিযোগিতা অত্যন্ত বেছি। কোনোবা যদি অলপ অলপ পৰিশ্ৰম কৰে, আন কোনোবা তাতকৈ বেছি পৰিশ্ৰম কৰি আগবাঢ়ি যাব। সেইবাবে আমাৰ বাবে উচিত যে নিজৰ সময়, শক্তি আৰু ক্ষমতা সঠিক ৰূপত ব্যৱহাৰ কৰি কঠোৰ পৰিশ্ৰম কৰা। বিদ্যালয়ৰ পৰীক্ষা হ'ব, খেলপথাৰৰ প্ৰশিক্ষণ হ'ব, বা সংগীত, চিত্ৰকলা অথবা বৈজ্ঞানিক আৱিষ্কাৰ, সকলো ক্ষেত্ৰতে সফলতাৰ পিছত লুকাই থকা কথাটো হৈছে এটাই, হেৰুৱা নাই কেতিয়াও পৰিশ্ৰম কৰা মানুহ। গাঁৱত থকা এজন খেতিয়কেও যদি ৰাতিপুৱা সূৰ্য উঠাৰ আগতে গৰুহাল লৈ যায়, খেতিত কাম কৰে, খোৱা বোৱাৰ ব্যৱস্থা কৰে, তেন্তে সেই মানুহজনো সফল। কাৰণ তেওঁ নিজৰ জীৱনলৈ সঁচা অৰ্থত কঠোৰ পৰিশ্ৰম কৰিছে। সফলতা মানে কেৱল টকা পইচা নহয়, সফলতা মানে হৈছে নিজৰ লক্ষ্যৰ পূৰণ। আৰু এই লক্ষ্য পূৰণৰ একমাত্ৰ চাবিকাঠি কঠোৰ পৰিশ্ৰম। স্মৰণীয় কথা, পথৰ মাজত যদি পাহাৰ থাকে, তেন্তে পাহাৰ পাৰ হ'বলৈ হাঁহিব নালাগে, খনন কৰিব লাগে। সেই খনন কৰিবলৈ লাগে পৰিশ্ৰম। তোমাৰ সপোনক বাস্তৱলৈ পৰিণত কৰিবলৈ প্ৰতিদিনে অলপকৈ সময় দিয়া, মন দিয়া, আৰু সকলোতকৈ বেছি পৰিশ্ৰম কৰা। কাৰণ কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই।